মাছ লৈ আহিলোঁ দোকানৰ পৰা চাইকেলেদি। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং এভৰিৱান। আৰম্ভ কৰিলোঁ আজিৰ ব্লগটি। আৰু এয়া মই গা চা ধুই কিনে পূৰা ৰেডি হ'লোঁ আৰু আজি বিশেষ ব্লগটি আৰম্ভ কৰিলোঁ আপোনালোকৰ মাজত দিবলৈ। আজিৰ ভিডিঅ'টি বহুত স্পেচিয়েল হ'ব দেই, চাই থাকিব ফ্ৰেণ্ডছসকল লাষ্টলৈকে। আৰু আমাৰ ঘৰলৈ আহিব বিচাৰিছে, আজি আহিম বুলি কৈছে আমাৰ ফ্ৰেণ্ড এজনীয়ে। গতিকে তাইৰ কাৰণে অলপ স্পেচিয়েল বনাম আৰু দোকানৰ পৰা মাছো লৈ আহিলোঁ অথনে। এয়া নাৰিকল চাৰিকল কাটি এইজনী ভাতিজীয়ে নাৰিকল লৈ আনিছে, পিঠা খাব বোলে। এয়া বাচ্চাগিলা চা খেলি আছে এতিয়া। পৰীক্ষা শেষ হ'ল, কি আজাদী, এতিয়া চবৰে স্কুলো নাই, গতিকে খাম বুলি কৈছে ভাতিজীয়ে। মই ক'লোঁ নাৰিকল লৈ আহিবা, গতিকে নাৰিকল দুটা লৈ আহিছিলে। এটা ভাল নহ'ল, বেয়া হৈ থাকিল, গতিকে এটাই আৰু বনাই দিম সিহঁতক কেইটামান। আজি মোৰো স্কুল নাই, গতিকে আজি আৰু অলপ ৰেষ্ট পালোঁ আৰু ঘৰত বাচ্চাবিলাকৰো স্কুল নাই, গতিকে খেলি আছে। মোৰো স্কুল নাই, ভালে হ'ল আজি ৰেষ্ট কৰিলোঁ বহুদিনৰ মূৰত। এনেকৈ লাগিছে যেন বহুদিন ৰেষ্ট পালোঁ, কিন্তু আজি এদিনেই ৰেষ্ট পালোঁ। আৰু মই এতিয়া বনাম ভাত, কি বনাম আঞ্জা কেতিয়া। ইফালে আনিছোঁ এয়া মাছ, দোকানৰ পৰা আনিলোঁ যে, এয়া মাছটো ধুই থৈ দিলোঁ। আৰু এটা বস্তু আছে, যোৱাকালি ভাতিজীয়ে এয়া কি আনিছে, কঁঠাল আনিছে। এয়া কঁঠালটো কাটিব লাগিব। আজি কঁঠালৰ চব্জি বনাম। আপোনালোকে খাই নেখায় কমেণ্টত জনাব দেই। মই কিন্তু বহুত ভাল পাওঁ কঁঠালৰ চব্জি। গতিকে কি বনাওঁ চাই থাকিব ফ্ৰেণ্ডছসকল। মাছৰ আঞ্জা কেনেকৈ বনাওঁ আৰু কঁঠালটো কাটি ল'ব লাগিব, চাই থাকক ফ্ৰেণ্ডছসকল ভিডিঅ'টি। আৰু এয়া চাওক, আমাৰ ঘৰৰ পৰা এয়া দাদাহঁতৰ ঘৰ ধুনীয়াকৈ দেখা যায়। পাকঘৰটো একেবাৰে ভঙা চিঙা বুলি কমেণ্ট নকৰিব দেই ফ্ৰেণ্ডছসকল, কাৰণ নতুন নতুন সংসাৰ আৰম্ভ হৈছে, গতিকে ঘৰ বাৰীখিনিকে ঠিক ঠাক কৰিব পৰা নাই আৰু যেনে তেনে আছোঁ কোনোমতে। নতুন নতুন সংসাৰ। এতিয়া কাটিব লাগিব কঁঠাল। এয়া কাটি মেলি আনিলোঁ আৰু হাতটোৰ অৱস্থা নাই, পূৰা মিঠাতেল লগাই পেলাই হাতটো গুচালোঁ আঠা। ফ্ৰেণ্ডছসকল, কঁঠালটো খাবলৈ সহজ, কিন্তু কাটিবলৈ বহুত জট, কাৰণ গোটেই হাত আঠা হৈ গৈছিলে, চাকুও আঠা হৈ গৈছিলে। পিছত মিঠাতেল দি গুচালোঁ, কাটি মেলি লৈ আনিলোঁ। কাটাটোৱে মানে জট আৰু কঁঠালৰ আঞ্জাটো। এইটো এতিয়া গৰম পানীৰে ধুই দিম মই, মানে বইলিং কৰিলে ভাল আৰু তেতিয়া খাই ভাল লাগে ফ্ৰেণ্ডছসকল। আৰু মই মাছটো বনাম বুলি ভাবিছোঁ এইটো কচুৰে, কচু আৰু বিলাহী দিম তাত। ফ্ৰেণ্ডছসকল, আপোনালোকে খাই পাইছেনে নাই জনাব দেই। আমি কিন্তু কচু আৰু মাছ লগতে বিলাহী দি পেলাই খালে ইমান টেষ্টি লাগে নহয়। আজি দেখুৱাম বাৰু মই বনোৱাৰ পিছত কেনেকৈ হৈছে চব্জিখিনি। আৰু কচুটো আমি ঘৰৰে ৰোৱা দেই, চাওক ইমান ধুনীয়া ডাঙৰ ডাঙৰ হৈছে। এইটো গজালি মেলিছে, এইটো এনেকৈ কাটি পেলাই এইটো ৰুব লাগিব। আছে বহুত, মই এইখিনি কাটি পেলাই ৰাখি থৈ দিম, যিহেতু ৰোৱা ছিজন আহি আছে। এইটো ৰুই দিম আকৌ, এইটো আকৌ ডাঙৰ এনেকৈ হ'ব। আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়াৰ পৰা মায়ে এনেকুৱা ডাঙৰ কচুবিলাক ৰুই গোটেই বছৰ খাই থাকোঁ আমি, আৰু বহুত বিক্ৰীও কৰিব পাৰে মায়ে, পইচাও এনেকৈ পাইছিলে বহুত। গোটেই মানে আধা বিঘামান সেনেকৈ বাৰীত কচুৱে খেতি কৰে মায়ে। তেতিয়াৰ পৰা আমি এনেকুৱা কচু খাই আহিছোঁ। চাওক ঘৰৰে হয় এইটো। এয়াই মই সৰুকি কিটচেন গেছ টেবুল। এতিয়া মই যোগাৰ কৰোঁ আদা নহৰু গোটেই মছলা। আঞ্জা বনাওঁতে টাইম নালাগে আৰু বনাওঁতে কষ্ট নহয়, কিন্তু এই মছলা পাতি যোগাৰ কৰোঁতে টাইম লাগে, হয়নে নহয় ফ্ৰেণ্ডছসকল। তেনেহ'লে মই মছলা পাতি যোগাৰ কৰিলোঁ, তাৰপিছত বনাই মেলি দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব তেনেহ'লে মোৰ ব্লগটি শেষলৈকে। ইফালে মই বনাই আছোঁ, এয়া 4টা বিলাহী লৈ থৈ দিছোঁ, ইয়াতে দিম। এতিয়া কচুকেইটি ভাজি আছোঁ মই, ইয়াতে দিছোঁ। যেনেকৈ বেলেগ চব্জি বনাই সেনেকৈ বনাই আছোঁ মই। পিঁয়াজ দি ভাজিলোঁ আৰু আদা নহৰু থেতেলি দিলোঁ, লগতে জিৰা মছলা দিলোঁ, গোটা জৰিয়া। এতিয়া ঢাকি ৰাখিম অলপ সময়।
এনেকৈ ভাজি ভাজি অলপমান আধা সিজা মানে পানীখিনি শুকোৱাৰ পিছত মই বিলাহীখিনি দি দিম ইয়াতে। লাহে লাহেকৈ এনেকৈ ভাজি থাকিব লাগিব, বেছিকৈ জুই নিদিব আৰু কম জুইত দিব। আৰু ইফালে চাওক, দুজনীয়ে পূৰা পিঠা বনাই আছে। নাৰিকল কম, এটা বেয়া হৈছে, গতিকে এয়া মই এতিয়া দি দিলোঁ বিলাহী। ইয়াতে বিলাহী দি কিনে অকণমান ভজাই অলপ ঢাকি ৰাখি দি দিম। তাৰপিছত বিলাহীখিনি যেতিয়া গুলিব গৰম পানী দিম মই ইয়াতে। ইফালে মোৰ গৰম পানী হৈ গ'ল তাত দিবলৈ। এয়া মোৰ বিলাহী অলৰেডি গুলিল। ইয়াতে মই এতিয়া দিম পানী। ফ্ৰেণ্ডসকল, ইয়াতে কচু শাকত অলপ জলকীয়া দিলে ভাল, আধাটো একদম লাগিবই মাষ্ট। আৰু ইয়াতে অকণমান জালুক গুড়া দিলে বহুত সোৱাদ লাগে। মই নিদিলোঁ আজি ইয়াতে, কাৰণ জলকীয়া দিলোঁ অলৰেডি বেছি জ্বলা হ'ব, বাচ্ছাবিলাক খাব নোৱাৰিম। এতিয়া মই দিম ইয়াতে গৰম পানী। গৰম পানীটো অলপ বেছিকৈ দিব ফ্ৰেণ্ডছ, গৰম পানীটো দিবই লাগিব, ঠাণ্ডাটো দিব নালাগে, নহ'লে অলপমান গলত ধৰা চান্স আছে কচু। এনেও আমাৰ কচুটো সিমান গলত নধৰে, তথাপিও গৰম পানী ব্যৱহাৰ কৰোঁ আমি। এতিয়াতো ঢাকি ৰাখি পেলাই উতলিব দিম, ভালেখিনি উতলিব দিম। এয়া মোৰ হৈ গ'ল কচুৰ আঞ্জা। এতিয়া মই ইয়াতে দি দিম মাছ, ইফালে মাছ। ইয়াতে মই দি দিলোঁ মাছ। মই গোটেইখিনি মাছ নিদিওঁ, বাকীখিনি ফ্ৰাই কৰি খাম, সেইকাৰণে আৰু মই আধাখিনি দিছোঁ ইয়াতে। ইফালে হৈ গ'ল মোৰ কচু আৰু মাছৰ আঞ্জা। এতিয়া অকণমান ঢাকি ৰাখিব লাগিব, অকণমান উতলি থৈ দিম 5 মিনিটমান। আৰু ইফালে মই বনাবলৈ ষ্টাৰ্ট কৰি দিছোঁ মই কঁঠালৰ আঞ্জা। এয়া তেলত মই পিঁয়াজ আৰু জলকীয়া ভাজি আছোঁ। এয়া পিঁয়াজখিনি আধা ভাজা হোৱাৰ পিছত মই ইয়াতে দিম এতিয়া মই আদা নহৰু লগতে জিৰা মছলাৰ পেষ্ট। ইয়াতে দিলে ভাল লাগে, জিৰা মছলাটো অলপমান ভাজি লৈ পেলাই বুটিব লাগে, মানে থেঠেলিলে হয় আৰু বুটলিলে ভাল, মানে বুটিলে ভাল আৰু শিলপাতাত। ইয়াতে দিলোঁ মই নিমখ, আন্দাজমতে দিব। লগতে দিম মই আৰু হালধীয়া। এদিন এনেকৈ অলপমান ভাজি ৰাখক ৰংচোৱা হোৱালৈকে। আৰু এতিয়া মই দি আছোঁ কিবাখিনি কঁঠালখিনি লাহে লাহেকৈ দি আছোঁ। এনেকৈ ভাজি ভাজি লাহে লাহে দি থাকক, লৰাই। ফ্ৰেণ্ডসকল, মোৰ কিবাটো কেৰাহীটো অলপমান সৰু হ'ল দেই, কাৰণ ইয়াতে মাছ ভাজিছিলে, গতিকে মই মাছ ভজাতে একেবাৰে কঁঠালৰ আঞ্জাখিনি ৰান্ধিম বুলি ভাবিলোঁ আৰু। এনেকৈ ভাজি ভাজি অকণমান ঢাকি ৰাখিম এতিয়া। এয়া আৰু এনেকৈ ভাজি ভাজি কম জুইত ভাজি ভাজি লাহেকৈ ভাজি ভাজি মই ইয়াতে আৰু দিম কঁঠালৰ পানীখিনি শুহি যোৱাৰ পিছত ইয়াতে দিম মই এয়া দালি, মানে দালিৰ লগত এনেকুৱা বনালে খাই ভাল লাগে। এনেকুৱা লাহে লাহে ভাজি ভাজি যেতিয়া পানীখিনি শুকাল, তেতিয়া মই ইয়াতে দিছিলোঁ গৰম পানী। এয়া গৰম পানী দিয়াৰ পিছত উতলিছে, প্ৰায় দালিখিনি আধা সিজা হৈ গ'ল। এইটো পানীখিনি একবাৰে শুকাই যাবলৈ দিম, তেতিয়া সোৱাদ লাগে বহুত। গেছটো অলপ হাই কৰি দিব, তেতিয়াহে পানী পূৰা উতলিব।
আৰু ইয়াৰ কালাৰটো অলপ ৰঙা হোৱাৰ কাৰণে মই দিছোঁ ইয়াতে লাল মিৰ্চি পাউডাৰ অকণমান ভাল লাগে আৰু কালাৰটো নহ'লে অলপ বগা যেন দেখা যায় আৰু এয়া ফাইনেলি মোৰ কঁঠালৰ আঞ্জা হৈ গ'ল ইমান ধুনীয়া লাগিছে গন্ধটো নহয় ফ্ৰেণ্ডছসকল আৰু ইপিনে হ'ল মোৰ কচুৰ আঞ্জা দুটা আঞ্জাও ৰেডি মোৰ এতিয়া খাবহে লাগে আৰু এয়া চাওক মোৰ আঞ্জা বহুত টেষ্টি হৈছে দেই ফ্ৰেণ্ডছসকল কেতিয়াবা এনেকুৱা খাই পাইছানে খাই চাব দেই আহিছে আমাৰ আলহী এইটা ডাঙৰ আলহী এইটা ডাঙৰ আলহী আটা মমো ইনে মনীষা এটা মনীষা ডাঙৰ বাইদেউ মনীষা বাইদেউ আহিছে এতিয়া কিয় ইমান দেৰি কৰিলি হা ফ্ৰেণ্ডছসকল এয়া হৈছে আমাৰ আলহী আজি আহিবলগীয়া আলহী আমাৰ গাঁৱৰে হয় বান্ধৱীও হয় লগতে মাইনাৰ লগত একে ক্লাছত পঢ়ে ছোৱালীজনী আৰু আমি লগ পাই থাকোঁ গতিকে ইহঁতে আহিছে আজি চাওক এয়াই বাচ্চা দুটা তাইৰ ছোৱালী দুজনী এয়া মাইনাজনী মনীষা নাম ইমান মৰম লগা হৈছে 7 মাহ 8 মাহমান হ'ল বেছি ডাঙৰ হোৱা নাই ইমান মৰম লগা হৈ আছে এইখিনি সময়ৰ বাচ্চাটো খুব মৰম লগা হয় নহয় জানো ফ্ৰেণ্ডছসকল আৰু ইপিনে চাওক ৰুমৰ অৱস্থা খেলি ক'ত কি বস্তু দলিয়াই থৈ দিছে ইফালে কেঁচি ইফালে ডল আৰু চাওক এটা বস্তু দেখুৱাই আছোঁ এইয়া চাওক ওপৰত ছাতি কেনেকৈ ৰাখি থৈ দিছে চাওক এনেকৈ কোনোবা ছাতি ৰাখে নেকি চাওকচোন ফ্ৰেণ্ডছসকল এতিয়া এইবিলাক চম্বলতে মাকৰ টাইম যাব আৰু বাচ্চাবিলাকে লেতেৰা কৰি ইফালে চাই ইফালে ক'ত চাই আৰু ইফালে চাহ বনালোঁ মই তাইক দিবলৈ ইহঁতে ভাত চাত খাই মেলি ৰেডি ইহঁতৰ অহা দেৰি হৈছে গতিকে আমি অলৰেডি ভাত পানী খাই ল'লোঁ আৰু ডাঙৰ দুজনী ক'ৰবাত গুচিও গ'ল যোনে পিঠা বনাইছিলে হাঁহে দেখিছে না মুখৰ পৰা পে কৰি ফেনা ওলাব জানানে বাবা চাং বেহেল বেহেল ছবি আঁকাইতে চিনা এটা লেবরা এটা কাইতে লেবরা দিয়ে ছবি আঁকে দেখছে না নাই লেবরা হাতিতে কালার করে আছে হ্যাঁ তৃষ্ণা পিঠা খাই আছে লাদা বুঢ়া খাই আছে পিঠা এইগিলা কাই আহি এইগিলা কাই আহিল মাক ডিষ্টাৰ্ব নকৰিবি ভাত খাই আছে না খেলি আছো এইটা চিংড়ি খেলি আছে কাইটা খেলি আছে বাহিৰৰ ফালে চা ডিষ্টাৰ্ব কৰা না মা ভাত খাই আছে ডিষ্টাৰ্ব কৰা এইফালে লৈ আহিলোঁ বাহিৰৰ ফালে লৈ আহিলোঁ এই বান্দৰ 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 ফ্ৰেণ্ডছসকল যদি আজিৰ মোৰ ব্লগটি ভাল লাগিছে মোৰ ভিডিঅ'টি চাই ভাল লাগিছে আৰু ৰেচিপিটি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কোনোবা যদি মোৰ নতুন হয় মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ বাবাই এই বাচ্চা এইটো পেচাব নকৰিবি কিন্তু দে মোৰ বিচনা এই কাইৰে এতিয়া বিচনাৰ অৱস্থা চাওক ফ্ৰেণ্ডছসকল মানে বাচ্চা থাকিলে মানে এই অৱস্থা চাওক চবে উঠি লুতুৰি পুতুৰি এনে কাপোৰ কানি এনে লেতেৰা সিহঁতৰ ধূলি বালি লাগি আছে গোটেই বিচনা লেতেৰা কৰি দিছে